নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কেইটামান গৌতম বুদ্ধৰ বাণী আপোনালোকৰ মাজত লৈ আহিছোঁ। যিকেইটা বাণীয়ে আপোনাৰ জীৱন 100% সলনি কৰি দিব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। মানুহৰ অহংকাৰে কেতিয়াও সত্য গ্ৰহণ কৰিব নিদিয়ে, সেইবাবে অহংকাৰ কৰা উচিত নহয়। জীৱনত যদি আমি ভাল কথা ভাবোঁ তেনেহ'লে আমাৰ জীৱনত ভালেই হয়, সেইদৰে বেয়া কথা চিন্তা কৰিলে বেয়াই হয়। জীৱনৰ নিয়ম হ'ল সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু তাক আপুনি গ্ৰহণ কৰিব লাগিব। নিজৰ মনক যিকোনো পৰিস্থিতিতে শান্ত ৰাখিবলৈ শিকক। সকলো পৰিস্থিতিতে আমি ক্ষমতাৱান নহ'লেও সাহসেৰে নিজৰ কাম সম্পূৰ্ণ কৰিব লাগে। জীৱনৰ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে, সেয়ে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। মানুহৰ জীৱনত কোনো পৰিস্থিতিয়ে ভাগ্যৰ জৰিয়তে পৰিৱৰ্তন নহয়, একমাত্ৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সম্ভৱ। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নক'বা, আৰু যিজনে মিছা কয় তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। কাৰোবাৰ পৰা একো আশা নকৰাকৈ প্ৰতিজন মানুহকে সমানভাৱে সহায় কৰাটো আমাৰ লক্ষ্য হোৱা উচিত। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। সঁচা কথা কৈ মনত কষ্ট দিয়া, কিন্তু মিছা কৈ কেতিয়াও সান্তনা নিদিবা। য'ত সকলো আশা আকাংক্ষাৰ পৰিসমাপ্তি ঘটে তাৰ পৰাই জীৱনৰ শান্তি আৰম্ভ হয়। যেতিয়াই জীৱনত কিবা এটা শেষ হয় তেতিয়াই নতুন কিবা এটাৰ আৰম্ভণি হয়। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। এটা মুহূৰ্ত এটা দিন সলনি কৰি দিব পাৰে, এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে, এটা জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে। জীৱনত কিবা এটা লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাতকৈ সেই লক্ষ্যৰ উদ্দেশ্য কৰা যাত্ৰা ভালদৰে সম্পূৰ্ণ কৰাটো বেছি মহত্বপূৰ্ণ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা লাইক আৰু শ্বেয়াৰো কৰি দিব। আপোনালোকৰ এটা লাইক আৰু শ্বেয়াৰে ভিডিঅ' বনোৱাত বহুত উৎসাহিত কৰে। গতিকে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।